ভাৰতৰ কেৰালা ৰাজ্যত পশ্চিম ঘাটৰ পাহাৰ আৰু ঘন অৰণ্যৰ মাজত অৱস্থিত বিশ্ববিখ্যাত শবৰীমালা আয়াপ্পা মন্দিৰ। এই পবিত্ৰ মন্দিৰটো কেৰালাৰ পথানামথিট্টা জিলাত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 1260 মিটাৰ উচ্চতাত অৱস্থিত। ইয়াত অধিষ্ঠিত আছেন ভগৱান আয়াপ্পা, যাক হৰিহৰ পুত্ৰ বুলি কোৱা হয়, অৰ্থাৎ ভগৱান শিৱ আৰু ভগৱান বিষ্ণুৰ মোহিনী অৱতাৰৰ পুত্ৰ। ভগৱান আয়াপ্পা ধৰ্ম, সংযম আৰু তপস্যাৰ জীৱন্ত প্ৰতীক। শবৰীমালাত তেওঁ ব্ৰহ্মচাৰী ৰূপত ভক্তসকলক আশীৰ্বাদ দিছে। পৌৰাণিক বিশ্বাস অনুসৰি মহিষী নামৰ এক ৰাক্ষসীক কেৱল শিৱ বিষ্ণুৰ পুত্ৰই বধ কৰিব পাৰিছিল। ভগৱান আয়াপ্পাই মহিষীক বধ কৰি ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। শবৰীমালা দৰ্শনৰ বাবে ভক্তসকলে ৪১ দিনৰ কঠোৰ ব্ৰত পালন কৰে, সংযমিত জীৱন যাপন কৰে আৰু স্বামী শৰণম আয়াপ্পা মন্ত্ৰ জপ কৰে। শবৰীমালা মন্দিৰ কেৱল এটা তীৰ্থস্থান নহয়, ই হৈছে শ্ৰদ্ধা, সমতা আৰু আত্মসংযমৰ এক দিব্য বাৰ্তা। স্বামী শৰণম আয়াপ্পা।